হৈছে যে অসমৰ টিকটক এপ্লিকেশ্যন ওলাই গৈছে টিকটক আসাম বুলি চাওক বন্ধুসকল এই এপ্লিকেশ্যনটো টিকটকত মেইন টিকটক যেটো চাইনা আছিল তেনেকুৱাই আপোনালোকে ফেচিলিটি পাব বন্ধুসকল আহক এইটো কি এপ্লিকেশ্যন আমি জানো পোনপ্ৰথমে আপোনালোকে বন্ধুসকল আপোনালোকৰ প্লে ষ্টৰটো ওপেন কৰিব লাগিব প্লে ষ্টৰটো ওপেন কৰি লোৱাৰ পিছত ইয়াত আপোনালোকে লিখিব লাগিব TikTok ডবল কে দিব লাগিব টক ASSAM টিকটক আসাম বুলি সার্চ কৰি দিব দিয়াৰ পিছত বন্ধুসকল এপ্লিকেশ্যনটো আহি গৈছে আমি আগতে ইনষ্টল কৰি লৈছো এতিয়া বন্ধুসকল আমি ইয়াৰ পৰা ওপেন নকৰো এতিয়া এপ্লিকেশ্যনটো ইয়াৰ পৰা ওপেন কৰি লৈছো আমি ওপেন কৰি লোৱাৰ পিছত ইয়াত কিছুমান ইন্টাৰফেস আহি গৈছে টিকটক আসাম মেড ইন ইন্ডিয়া বন্ধুসকল চাই থাকো এতিয়া ইয়াত কিছু লোড হ'ব ধৰিছে আমি প্ৰথমতে যেতিয়া খুলিছো চাব ইয়াত প্ৰোফাইলত ক্লিক কৰিছো আমি প্ৰোফাইলত ক্লিক কৰাৰ পিছত লগইন টু ফেসবুক বুলি কৈছে আমি এইখিনি কৰি লোৱালৈকে ভিডিওটো অলপমান পজ কৰি দিছো তো বন্ধুসকল এই ভিডিও আহি গৈছে আমি ভিডিওটো প্লে কৰি দিব ন বন্ধুসকল প্লে কৰি দিলে আমাৰ কপিৰাইট আহি যাব তো বন্ধুসকল চাওক এপ্লিকেশ্যনটোৰ কিমান ৰিভিউ আছে 4.2 ষ্টাৰ আছে ধুনিয়া নতুনকৈ আহিছে আমাৰ অসমৰ এপ্লিকেশ্যন হয় বন্ধুসকল ইনষ্টল কৰি ল'ব আজিৰ বাবে এই ভিডিওটোত ইমানে টেকনলজিৰ লগত জড়িত নতুন নতুন ভিডিও পোনপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেল টেক গুৰু আসামক সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম